এয়া বন্ধু বান্ধৱীসকল সকলোৰে নমস্কাৰ জনাই আপোনালোকলৈ ভিডিঅ' এটি আগবঢ়ালোঁ আৰু ভিডিঅ'টি হৈছে মই গুৱাহাটীলৈ আহিলোঁ আৰু অম্বুবাচী মেলা চাবলৈ আৰু ক'ত ক'তনো ফুৰিলোঁ তাকে আপোনালোককো দেখাব বিচাৰিছোঁ। এয়া আহিছোঁ বশিষ্ঠ মন্দিৰলৈ, চাওকচোন আপোনালোকে। বশিষ্ঠ মন্দিৰ পাই গ'লোঁ। এতিয়া আমি এই অটো এখন লৈছোঁ, ইয়াতে উঠি যাওঁ। ব'লা, আপোনাৰ ভিৰ মাৰি আছে চব। এয়া বশিষ্ঠ মন্দিৰলৈ আহিলোঁ আৰু সাধুসকল থাকিবৰ কাৰণে ইয়াত ডাঙৰকৈ একদম এটা হল বনাই দিছে আৰু ইয়াতে আছে এখেতলোকে বহুত দূৰৰ পৰা আহে নহয়। এখেতলোকৰ খানাৰ কাৰণে লাইন পাতি আছে এইফালে, ইয়াত দেখাই আছোঁ দেই। আৰু আমি মন্দিৰৰ ফালে যাম। মন্দিৰটোৰ ভিতৰত সোমাব নিদিয়ে, বাহিৰে বাহিৰে অলপ। এয়া দেখিছে একদম পাহাৰৰ পৰা পানী আহি আছে, চব ইমান ধুনীয়া, চবে গা ধুই আছে। এইয়া এইটো কিমান ডাঙৰ শিল, শিলৰ তলেদি আহি আছে চব। এইফালেও আছে। আপোনালোকে বহুত দূৰৰ পৰা আহিছে, খানা বনাই আছে দেই। ক'ৰ পৰা আহিছে আপোনালোকে? ক'ৰ পৰা আহিছে? চণ্ডীগড়। হা 20 তাৰিখে আহিছে। খানা বনাই আছে চব, মজা খানা বনাইছে। এতিয়া খাই যাওঁ নি খানাটো? সেয়া খানা বনাই আছে। এয়া বন্ধু বান্ধৱীসকল, বশিষ্ঠ মন্দিৰলৈ অহা ভিডিঅ'টি ইমানতে সামৰণি মাৰিলোঁ। আৰু যদি ভিডিঅ'টি চাই আপোনালোকে ভাল পায়, লাইক কৰিব, কমেণ্ট লিখিব, ছাবস্ক্ৰাইব কৰি থ'লে আৰু নতুন নতুন ভিডিঅ' দেখিবলৈ পাব। আৰু পুনৰ এটি নতুন ভিডিঅ'লৈ আহি আছোঁ। নমস্কাৰ, বাই।